সো ফাইনেলি বহুদিনৰ অপেক্ষাৰ অন্তত যোৱা শুক্ৰবাৰে বৰুণ ধাৱনৰ ভেৰিয়া চিনেমাখন ৰিলিজ হ'ল। টিপিকেল বলিউড কালচাৰ ফলো নকৰি কিবা এটা বেলেগ কৰাৰ চেষ্টা কৰিছে চিনেমাখনত। ইয়াৰ টিজাৰ ট্ৰেইলাৰ যেতিয়া প্ৰথমবাৰ চাইছিলোঁ তেতিয়াৰ পৰা চিনেমাখন চোৱাৰ বাবে অলপ এক্সাইটেড হৈ আছিলোঁ। একো স্পইলাৰ নিদিয়াকৈ কাহিনীটো অলপ কৈ দিওঁ। ভাস্কৰ নামৰ ল'ৰা এজনৰ কাহিনী এইটো। সি অৰিজিনেলি দিল্লীৰ ল'ৰা, কিন্তু অৰুণাচলত যায় কিবা এটা কামৰ বাবে, আৰু তাতে তাক এদিন ভেৰিয়া এটাই কটিত কামোৰে। शेप समझ के चुत्तर चबा गया मेरे भाई का। अरे बेटा কি গতি গতি কৰি আছা হা? নহয় মানে চিনেমাখনত মানে বৰুণ ধাৱনৰ কটিত কামোৰে আৰু ভেৰিয়া এটাই। এই বুলি তুমি গতি গতি কৰিবা নেকি হা? না আপুনি কওকচোন এতিয়া, মানে কটিক বেলেগনো কি ক'ম? সেইটো হয় বাৰু, যা কোৱা একো নহয়। ঠিক আছে দিয়ক। তাৰ পিছত ভাস্কৰৰ গাত ভেৰিয়াৰ শক্তিসমূহ ফুটি উঠে, যেনে ধৰক ছুপাৰ ষ্ট্ৰেংথ, ছুপাৰ হিয়াৰিং, ছুপাৰ শুঙাৰ শক্তি। এইবোৰ নৰ্মেল মানুহতকৈ বহুগুণে শক্তি বেছি হৈ যায় ভাস্কৰৰ। লাহে লাহে ভাস্কৰে ভেৰিয়ালৈ পৰিৱৰ্তন হৈ থাকে, লাহে লাহে আৰু এনেকুৱা ষ্টৰিটো আগবাঢ়ি যাই থাকে। ইয়াৰ পিছত আৰু কি হয় সেই সকলোবোৰ ৰোমাঞ্চকৰ কাহিনী চাবলৈ আপুনি চিনেমাখন চাব লাগিব। ভেৰিয়া চিনেমাখন এটা চিনেমেটিক ইউনিভাৰ্চৰ পাৰ্ট হয়। স্ত্ৰী, ৰুহি আৰু ভেৰিয়া একেখন চিনেমেটিক ইউনিভাৰ্চৰে পাৰ্ট হয়। আৰু এইটো চাই ভাল লাগিছে যে বলিউডেও এতিয়া চিনেমেটিক ইউনিভাৰ্চৰ কনচেপ্ট লৈ কেনে চিনেমা বনাই আছে। চিনেমাখনৰ নেগেটিভ পইণ্ট বুলি ক'লে ইয়াৰ কেৰেক্টাৰ ডেভেলপমেণ্টটোৱে হ'ব। আপুনি চিনেমাখন চাই থাকোঁতে ফুল এণ্টাৰটেইন হৈ থাকিব, কিন্তু কোনো কেৰেক্টাৰৰ লগত নিজকে কানেক্ট কৰিব নোৱাৰে। এইটো অলপ দুৰ্বল পইণ্ট আছিল। ইয়াৰ ভাল লগা দিশসমূহ হ'ল ইয়াৰ ভিজুৱেল ইফেক্টছ। ৱেৰৱল্ফ বুলি ক'লে যদি আপুনি এইটো আশা কৰি আছে তেন্তে আপোনাৰ অলপ বেছি হৈ যাব। 60 কোটি টকাৰ বাজেটত যিটো VFX কাম কৰিছে একদম ধুনীয়া হৈছে। স্পেচিয়েলি যেতিয়া বৰুণ ধাৱনে ভেৰিয়ালৈ সলনি হৈ থাকে, সেই শ্বটটোৰ VFX ফেণ্টাষ্টিক আছিল। এই 60 কোটিৰ বাজেট কেৱল এক্টৰসকলক নিদি VFXতো খৰচ কৰিছে, বা বাকী ফিল্মখন কেৱল এক্টৰসকলক ফ'কাছ নকৰি কণ্টেণ্টত ফ'কাছ কৰিছে আৰু টেকনিকেল বস্তুবোৰক বেছি গুৰুত্ব দিছে, আৰু এইটো চাই ভাল লাগিল মোৰ। পাৰফৰ্মেঞ্চ সকলোৱে ধুনীয়া দিছে। বৰুণ ধাৱনক ওৱান অফ হিজ বেষ্ট পাৰফৰ্মেঞ্চ দিছে। বেচাৰাক এনে ট্ৰল দি থাকোঁ আমি ছ'চিয়েল মিডিয়াত। ভাল ডাইৰেক্টৰৰ নিৰ্দেশত কাম কৰিলে বৰুণ ধাৱনে নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰে। বাকী কমেডিৰ সম্পূৰ্ণ দায়িত্ব এখেতে কাণ পাতি লৈছিল। পিয়ৰ কমিক টাইমিং আৰু একদম নেচাৰেল এক্টিং আপোনাক হুৱাই থাকিব। शेप समझ के चुत्तर चबा गया मेरे भाई का। চিনেমাখনৰ কমেডিও ধুনীয়াকৈ প্লেচ কৰা হৈছে। লাভ ষ্টৰী আছে যদিও সেইটোক টানি লাম্ভা কৰা নাই আৰু ব্ৰহ্মাস্ত্ৰ টাইপ। যিমান লাগে সিমানে আছে, যিমান লাভ ষ্টৰী লাগে সিমান আছে। তাৰপিছত চিধা মেইন ষ্টৰীতে চলি থাকে চিনেমাখনত কেমিঅছ আছে আৰু এটা মিড ক্ৰেডিট চিন আছে, চাবলৈ নাপাহৰিব। এইখন এখন পৰিয়াল মনোৰঞ্জন ধৰ্মী চিনেমা, সপৰিয়ালে চাব পাৰিব। মই দিম ইয়াক 3 out of 5 ষ্টাৰ। থেংক ইউ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ মনত পেলাই দিলোঁ সৰুকৈ।